স্বাগতম জনাইছোঁ। আজি কলেজত ফেয়াৰৱেল পাতিছে। শ্ৰীমানসীহঁতে দিহানাম গাব। মই একো নকৰোঁ, ওলাইছোঁ আৰু আজিৰ দিনটোত কি হয় দেখাই যাম। ভিডিঅ'টো চাই যাব আপোনালোকে। ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। ব'লে তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বিদায় অনুষ্ঠান আৰম্ভ হ'বলৈ অলপ বাকী আছে, সেয়ে আমি বহি আছোঁ। বাকীসকল আহিবলৈ আছেই। প্ৰধানকে সমীক্ষা কৰি শ্ৰদ্ধা শিক্ষাগুৰুসকল আৰু অগ্ৰজসকল আৰু মোৰ সতীৰ্থসকল, আজি মই আপোনালোকৰ আগত ৰক্তকালৰ আধাৰত স্বতন্ত্ৰ বাদন প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছোঁ। চবেই ইয়াত থকা চবেই গান্ধীবীৰ চিনেমাখন চাইছে নাই? গান্ধীবীৰ নানা পাটেকাৰ যিখন মানে যেতিয়া মানে নানা কাটা যিখন ফাঁচি দুলমালা আহে ন, তেতিয়া মানে নানা পাটেকাৰ কেইটামান ओके मेरी मौत का तमाशा देखने अब इसे लटका देंगे फांसी पर। अब इसे जबान बाहर आएगी, आंखें बाहर आएगी और तुम लोग रहते चले जाओगे, खाना खाओगे, सो जाओगे। एक बेबी सोदार की, एक बेबी लोहार की। आगे आगे जबान का तमाशा देखने আপোনাৰ এই অগি এটা কাপোৰত যিখন মানে পুতলা হয়, সেইখন মানে চাই থাকোঁ মই সৰুৰ পৰা চাওঁ বাৰু। এই তাৰ যিটো মানে অগি হওক, তাৰপৰা মাতটো বেলেগে দিয়ে, কিন্তু মানে সেই আফটাৰ যেতিয়া মানে ঐ অগে মেৰে ভাই আগে আগে এই কপোৰত যেতিয়া মই জে বি কলেজলৈ আহিছিলোঁ 2019 চনত পৈজাৰী জুনিয়ৰ কলেজৰ পৰা।
মই প্ৰথমতে ভাবিছিলোঁ অকণমান মোৰ মানে ঠাণ্ডা মুণ্ডা আছে, সেইটো কাৰণে প্ৰথমতে ভাবিছিলোঁ ঠাণ্ডা মুণ্ডাকৈ থাকিলে কোনোবাই ৰেগিং কৰিব কিবা কৰিব। এদিন গৈ আছোঁ ৰাস্তাৰ ৰিক্সাত এগৰাকী বাইদেউ উঠি আহিছে। অ' বাইদেউ আহিছে বোলো, তাত তেওঁ কৈছে অঁ আহিছোঁ পাই। কোন বাৰু? বৰ্ণালী বাইদেউ। বিদায় অনুষ্ঠান শেষ হোৱাৰ পাছত এতিয়া আমি খানা খাবলৈ আহিছোঁ।